শিয়াল আৰু বগলীৰ সাধু। এখন হাবিত এটা শিয়াল আৰু এটা বগলী আছিল। শিয়ালটোৱে নিজকে বৰ টেঙৰ বুলি ভাবিছিল। এদিনাখন সি তাৰ টেঙৰামি গুণেৰে বগলীটোক মূৰ্খ সজাবলৈ মনতে এটা পাং পাতিলে। সেই উদ্দেশ্যেৰে শিয়ালটোৱে এদিন বগলীক তাৰ ঘৰলৈ আহাৰ খাবলৈ নিমন্ত্ৰণ কৰিবলৈ গ'ল। সি মনে মনে সিদ্ধান্ত ল'লে যে বগলীক তাৰ ঘৰলৈ আহিলে সি ঠগিব আৰু তাৰ টেঙৰালিৰ উপযুক্ত প্ৰমাণ দিব। বগলীয়ে নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ শিয়ালৰ ঘৰলৈ গ'ল। বগলীক দেখি শিয়ালে বহিবলৈ দি এখন কাঁহীত আহাৰ খাবলৈ দিলে। কিন্তু বগলীয়ে তাৰ দীঘল ঠোঁটেৰে আহাৰ খাব নোৱাৰি দুখ মনেৰে গুচি আহিল আৰু বিদায় মুহূৰ্তত শিয়ালকো নিমন্ত্ৰণ কৰিলে। যথা সময়ত শিয়াল বগলী ঘৰলৈ আহিল। বগলীয়েও শিয়ালক বহিবলৈ দি দীঘল চুঙাত আহাৰ খাবলৈ দিলে। বেচেৰা শিয়ালেও অকণো আহাৰ নোখোৱাকৈ ঠোঁটমুখ চেলেকি থাকিল আৰু নিজে কৰা কামৰ উচিত শিক্ষা লাভ কৰি লজ্জিত ভাৱেৰে ঘৰলৈ ঘূৰি আহিল।